নমস্কাৰ, মই আজি হৈছে 23 ছেপ্টেম্বৰ মঙলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে 23 ছেপ্টেম্বৰ পুৱা 8 বজাত কমাৰকুছিৰ হাতীমূৰাত সম্পূৰ্ণ হ'ব জুবিন গাৰ্গৰ শেষকৃত্য। পৰৱৰ্তী খবৰটো হৈছে যোৰহাটত পালন কৰা হ'ব জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ, 13 দিনত পালন কৰিব আদ্য শ্ৰাদ্ধ। যোৰহাটবাসীৰ আৱেগৰ প্ৰতি সন্মান জনাই মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে অসমে কান্দি থকা ক্ষণত সাংবাদিকৰ কষ্ট শলাগ জুবিন ফেন ক্লাবৰ। সাংবাদিকক আক্ৰমণ কৰা কেইজন জুবিন অনুৰাগী হ'বই নোৱাৰে, সাংবাদিকক সহায় কৰক, জুবিনৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ সংবাদ মাধ্যমৰ ভূমিকা ল'বই লাগিব। পৰৱৰ্তী খবৰটো হৈছে সিদ্ধাৰ্থলৈ দুখ ঠেলি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ অপচেষ্টা শেখৰ গোস্বামীৰ। শেষকৃত্যৰ বাবে সঘনে ঘনাই সলনি কৰিছে ভাষ্য। পৰৱৰ্তী খবৰটো হৈছে শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি 23 ছেপ্টেম্বৰতে ৰাজ্য চৰকাৰে দিব দৰমহা। পৰৱৰ্তী খবৰটো হৈছে শিল্পী সদায় অমৰ চিৰকালৰ বাবে সাঁচি ৰখা হ'ল জুবিনদাৰ হাত আৰু ভৰিৰ চিহ্ন। পৰৱৰ্তী খবৰটো হৈছে অসম মানে চিৰকাল ৰৈ যোৱা এক পৰিচয়, চাহ, গড় আৰু জুবিন। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে শেখৰজ্যোতি গোস্বামীৰ একান্ত অনুৰোধৰ সাগৰত নামিবলৈ বাধ্য হৈছিল জুবিন গাৰ্গ। সমুদ্ৰতীৰত জুবিন গাৰ্গক লৈ চলিছিল নিকৃষ্ট ল'ৰা ধেমালি। পৰৱৰ্তী খবৰটো হৈছে প্ৰখৰ গৰম, মূৰ্ছা গৈছে বহু অনুৰাগী, এজনৰ পাছত আন এজন অনুৰাগীক ভৰ্তি কৰা হৈছে স্বাস্থ্য কেন্দ্ৰত। পৰৱৰ্তী খবৰটো হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ সুৰাৰ বিপণী, নিৰ্দেশনা মানি চলাৰ অনুৰোধ। পৰৱৰ্তী খবৰটো হৈছে মই জুবিন গাৰ্গ হ'ব নোৱাৰিম, বৰঝাৰত উপস্থিত হৈ ক'লে অংগৰাগ পাপন মহন্তই। পৰৱৰ্তী খবৰটো হৈছে জুবিনক 16 ছেপ্টেম্বৰত লগ পাওঁতে অসুস্থ আছিল, অসম থকালৈকে, মাটি থকালৈকে, বায়ু থকালৈকে জুবিন আমাৰ মাজত জীয়াই থাকিব, এই কথা মন্তব্য কৰিলে ৰাজাই। পৰৱৰ্তী খবৰটো যে সৰু সজাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাসকল সাৱধান। অপ্ৰীতিকৰ পৰিস্থিতিৰ ভিডিঅ' সংগ্ৰহ কৰিছে আৰক্ষীয়ে। জুবিনৰ শেষকৃত্যৰ অন্তত সোধা পোছা কৰিব আৰক্ষীয়ে। দোষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। পৰৱৰ্তী খবৰটো হৈছে জুবিনৰ শেষকৃত্যৰ অনুষ্ঠানত সমাগম হ'ব পাৰিব 7-10 হাজাৰ মানুহ। সৰু সজাইৰ পৰা পাৰ্থিৱ শৰীৰ সোনকালে লৈ অহাৰ ব্যৱস্থা কৰিব। বাহন, বাইক লৈ ৰেলী বাহিৰ কৰা নহ'ব। ক্লাব বা ৰাজহুৱা অনুষ্ঠানত টিভি লগাই প্ৰদৰ্শনৰ ব্যৱস্থা কৰিবলৈ আহ্বান। সম্পূৰ্ণ অনুষ্ঠানটো ভিডিঅ' ৰেকৰ্ডিং কৰা হ'ব। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত সোধা পোছা আৰম্ভ কৰিব। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ পুৱা পুনৰ অসমত জুবিনৰ নশ্বৰ দেশৰ হ'ব মৰণোত্তৰ পৰীক্ষা। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।